Bokajan Sub-Division Anup Kumar Brahma pen Phirangkiamai Tangnipon. Lasong si pinini phai krepli ani ada por phai kri sirachati malam apor pen non kivangji Karbiang Autonomous Council MSC election ningkan surihini rain koira hini apharman aputhak Anup Kumar Brahma ACS Bokajan Sub-Division ahin pen Phirangkiamai kephapon. Anup Kumar Brahma Phirangkiamai kephapon along kapachini ponke non kivangji Karbiang Autonomous Council MSC election ke non nakileji ni phai koira ke thomani nomination tengpon po adap por phai kri si pen analo por phai ke thoman lapet jongsi Karbiang Autonomous Council MSC election along chipati dunde loputi ni phai inkoira priani ke jogron alo chantulong po lapen non kivangji achiklo ni phai nerkep ani ada por phai troxy rajati malompen analo por phai tira achitim angbongke vote jogron po Karbiang Autonomous Council MSC election ahot kachipate donjia bangphu bangpletum ansetami document abang choklim nangji kali lepute kachipate donjia tum alo pate document abang setami dengpon thektidat lasonsi Bokajan LA kaparlo constituency aphai lapen ningkan surihira inkoira hidi apharman vote ke jogdun dong jiaphan so arlo so lapen so pin so atum aphai setami paklang pontu Bangsolong Anup Kumar Brahma ACS Bokajan Sub-Division Dimple Command Election Commissioner Atum Chidonglun Bokajan Pen Herald Hase Report News 7 North আজি আমাৰ আপোনালোকক ইয়াতে আমন্ত্ৰিত কৰি আনাৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ গভৰ্ণৰ নটিফিকেশ্যন ইলেকশ্যন কমিশ্যন অলৰেডি ইয়াতে কাৰ্বি আলং অটোনমাছ কাউন্সিলৰ কাৰণে ইলেকশ্যনৰ টাইম আৰু নমিনেশ্যন আৰু স্ক্ৰুটিনি withdrawal এইবিলাকৰ গোটেইবোৰ আমাৰ ডেটটো টাইমটো গোটেইবোৰ ধুনীয়াকৈ উল্লেখ কৰি দিছে ইয়াৰ কাৰণে আপোনালোকক এই বস্তুটো পাব্লিচিটি কৰাৰ কাৰণে আৰু ভালকৈ ইয়াৰ যিমানবোৰ সাধাৰণ নাগৰিক পাব্লিক সবকে অৱগত কৰাৰ কাৰণে এই বস্তুটোৰ কাৰণে আপোনালোকক ইয়াতে মাতি আনিছে তো এজ পাৰ যোনটো ইলেকশ্যন কমিশ্যনৰ মতে আমাৰ ফল ডেটো হ'ব আমাৰ ইলেকশ্যন হ'ব 8/7/2022 তাৰিখত বুধবাৰ দিনাখন আৰু সেই টাইমটো হ'ব 7:30 বজাৰ পৰা ৰাতিপুৱা আৰু 4:30 বজালৈকে আবেলিলৈকে তাৰপাছত আমাৰ ফাইলিং নমিনেশ্যন কেণ্ডিডেটবিলাকে নমিনেশ্যন দিয়াৰ টাইম দিনটো হ'ব 23/5/2002 আৰু সেই টাইম টেবিলটো হ'ব আপোনাৰ টাইম পিৰিয়ডটো হ'ব 11টা বজাৰ পৰা 11 AM to 3 PM 11টা মৰ্নিঙৰ 11টা বজাৰ পৰা 3 বজালৈকে তেওঁলোকে দিব পাৰিব নমিনেশ্যনটো এই নমিনেশ্যনটো তেওঁলোকে অনলি অফিচ আৱাৰ্ছত দিব পাৰিব ডিউৰিং দি টাইম অফ দ্য হলিডে টাইমত হলিডে মিনছ কোনো ধৰণৰ আমাৰ অফিচিয়েল যদি হলিডে থাকে সেকেন্ড স্যাটাৰডে or Saturday বা Sunday এইখিনি দিনত তেওঁলোকে ফাইলিং কৰিব নোৱাৰিব নমিনেশ্যনছ আৰু সেই নমিনেশ্যনছ যদি কোনোবা ব্যক্তিয়ে যদি ভাবে মই কণ্টেষ্ট নকৰোঁ ইলেকশ্যনত তেতিয়া তেখেতৰ নমিনেশ্যনৰ ফাইলটো উইথড্ৰ কৰিব পাৰিব এই ডেটটো দিছে 24/5/2022 আৰু সেই বস্তুবিলাককে আমাৰ যিমানবোৰ অথৰাইজ অফিচাৰ আছে 7জন অথৰাইজ অফিচাৰ আছে যিহেতু আমাৰ 7খন MSC আছে 8খন MSC নাম কেইটা হ'ল 17 শোচন ডেণ্টা আৰু 21 বৰজাৰ আৰু 22 সৰুপথাৰ আৰু 23 বকাজান আৰু 24 দেওপানী আৰু 25 নিলি আৰু 26 দুৱাৰ পাগৰি আমাৰ 7জন অথৰাইজ অফিচাৰ দিয়া হৈছে এই 7জন অথৰাইজ অফিচাৰ লগতে ৰিটাৰ্নিং অফিচাৰ তেওঁলোকে আমাৰ কেণ্ডিডেটছবোৰৰ যিমানবোৰ নমিনেশ্যনছ পেপাৰ ছাবমিট কৰিব সেইবিলাক স্ক্ৰুটিনি কৰিব ডকুমেণ্টছবিলাক ভেৰিফাইড কৰিব ভেৰিফাইড থাকে তেতিয়াহ'লে এই ডকুমেণ্টছটো এই কেণ্ডিডেটছবিলাকক জনোৱা হ'ব যে আপোনালোকৰ এই ডকুমেণ্টছটো ভেলিড নহয় বা কোনো ধৰণৰ মেলাইন দেখা গৈছে এই ধৰণৰ যদি কিছুমান যদি অলপমান এনেকুৱা ধৰণৰ অলপ চলপ ভুল থাকিব পাৰে বা বেছি প্ৰকাৰে যদি ভুল থাকে তেতিয়াহ'লে এই বস্তুটো আমি একচেপ্ট কৰিব নোৱাৰিম যাৰ বাবে তেখেতৰ কেণ্ডিডেটছৰটো কেঞ্চেল হোৱাৰ সম্ভাৱনা থাকিব আৰু আমাৰ যোনটো কাউণ্টিং দিনটো হ'ব 12/6/2022
আৰু সেই কাউণ্টিঙৰ টাইম টেবলটো হ'ব আমাৰ 8টা 8 AM till completion ৰাতিপুৱা 8টাৰ পৰা শুৰু হ'ব কমপ্লিশ্যন কাউণ্টিংটো শেষ নোহোৱালৈকে তাৰ বাবে কোনো ধৰণৰ টাইম ডিউৰেশ্যন দিয়া নহয় কাউণ্টিংটো যেতিয়ালৈকে শেষ হ'ব সেইটো দিনলৈকে এই বস্তুটো চলি থাকিব মেলৰ সংখ্যা আছে 8906 আৰু মহিলাৰ সংখ্যা আছে 9091 তাৰ ভিতৰত টোটাল হ'ব 17997 আৰু বৰজানত আছে আমাৰ মেলৰ সংখ্যা 22630 আৰু মহিলাৰ সংখ্যা আছে 21659 টোটাল আমাৰ ভোটাৰ্ছ হ'ব 44289 তাৰ পাছত সৰু ভোটাৰত আমাৰ মেলৰ সংখ্যা আছে 5048 আৰু মহিলাৰ সংখ্যা আছে 5080 টোটাল হ'ব আমাৰ 10128 ঠিক এনেদৰেই আমাৰ বকাজানৰ সমষ্টিত আছে 18164 এইটো হ'ল মেল সংখ্যা আৰু মহিলাৰ সংখ্যা হ'ব 17522 টোটাল হ'ব আমাৰ 35686 ঠিক এনেধৰণৰ আমাৰ দেওপানীত আছে পুৰুষৰ সংখ্যা আছে 12275 আৰু মহিলাৰ সংখ্যা আছে 11906 টোটাল আছে আমাৰ 24181 তাৰপাছত মিলিবত আছে আমাৰ পুৰুষৰ সংখ্যা 10760 আৰু মহিলাৰ সংখ্যা আছে 10486 টোটাল আছে আমাৰ ভোটাৰ্ছ 21246 আৰু দুৱাৰ বাগৰিত আছে আমাৰ পুৰুষৰ সংখ্যা 8051 আৰু মহিলাৰ সংখ্যা আছে 8210 টোটাল আমাৰ ভোটাৰ্ছ হ'ব 16261 আমাৰ টোটাল ভোটাৰ্ছ হ'ব 1,69,788 তাৰ ভিতৰতে আমাৰ পুৰুষৰ সংখ্যা হ'ব 85,834 আৰু মহিলাৰ সংখ্যা হ'ব 83,954 আৰু টোটাল ভোট গ্ৰহণ কেন্দ্ৰ হ'ব আমাৰ 218খন তাৰ ভিতৰতে আমাৰ মেইন পলিং চেণ্টাৰটো হ'ব 210খন আৰু যোনটো অক্সিলাৰী মিন্স ইন এডিশ্যন যদি এখন ভোট গ্ৰহণ কেন্দ্ৰত যদি 1200 যদি বেছি হয় তেতিয়াহ'লে তাতে ইন অক্সিলাৰী ক্ৰিয়েট কৰিব লাগে সেইটো কমিশ্যনে যোনটো ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইভাৱে আমি অক্সিলাৰী 18খন ক্ৰিয়েট কৰিছোঁ সেইখনে আছিলে আমাৰ আজি বিশেষ কাৰণটো কিন্তু গভৰ্ণমেণ্ট অফ ইলেকশ্যন কমিশ্যনৰ পৰা যোনটো আমাক ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে তো ইমানখিনি আছিলে ধন্যবাদ